হাই গাইজ, আজি মই বনাব লৈছোঁ এটা একেবাৰে সিম্পল আৰু ইজি কেকৰ ৰেচিপি। এই কেকটো বনাবৰ বাবে বহুত বেছি সামগ্ৰীৰো প্ৰয়োজন নহয়, একদম ইজি হয়। বলক এতিয়া মই কেনেদৰে কেকটো বনাইছোঁ চাই লওঁ। এতিয়া মই এনেদৰে পাত্ৰ এটা লৈ লৈছোঁ আৰু তাত দিছোঁ মই 2টা কণী আৰু কণীকেইটা মই এতিয়া ভালদৰে ফেটি ল'ম। আৰু কণীকেইটা মই যেতিয়ালৈকে ফেন হৈ উঠিব তেতিয়ালৈকে ফেটি ল'ম। এয়া দেখিছেনে, কণীখিনি একদম ফেন হৈ গৈছে। গতিকে মই এতিয়া ইয়াত দিম 1 কাপ চেনি আৰু চেনিখিনিও মই ভালদৰে ফেটি ল'ম। মনত ৰাখিব, যিটো মেজাৰিং কাপেৰে মই চেনি লৈছোঁ সেই মেজাৰিং কাপটোৰ জোখেৰে বাকী সামগ্ৰীবিলাকো মই লৈ ল'ম। এয়া চেনিখিনি ভালদৰে মিক্স কৰা হৈ গৈছে। এতিয়া মই এনেদৰে চালনী এখন লৈ লৈছোঁ আৰু তাত মই 1.5 কাপ ময়দা লৈ ল'ম। প্ৰথমে 1 কাপ দি দিছোঁ, তাৰ পাছত মই আধা কাপ দি দিম। আৰু মই যিটো মেজাৰিং কাপেৰে চেনি লৈছিলোঁ সেই মেজাৰিং কাপটোৰে মই ময়দাখিনি লৈ লৈছোঁ আৰু বাকীবিলাক সামগ্ৰীও তেনেকৈ লৈ ল'ম। এতিয়া মই ইয়াত দিম 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ বেকিং সোডা আৰু এইখিনি মই এতিয়া ভালদৰে চালি ল'ম আৰু তাৰ পাছত এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া ময়দাখিনি ভালদৰে মিক্স কৰা হৈ গৈছে। গতিকে এতিয়া মই ইয়াত দিম 1.5 কাপ ৰিফাইন তেল। প্ৰথমে 1 কাপ দি দিছোঁ আৰু তাৰ পাছত মই আধা কাপ দি দিম। আৰু মই যিমানখিনি ময়দা লৈ লৈছোঁ সেই অনুপাতে ৰিফাইন তেলটো লৈ লৈছোঁ। আৰু এতিয়া দিম ইয়াত মই 1 চামুচ ঘি। আৰু এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। এয়া কেক বনাবৰ বাবে মিশ্ৰণটো ৰেডি হৈ গৈছে। এতিয়া মই এনেদৰে চচপেন এটা লৈ লৈছোঁ আৰু তাত দিম মই এতিয়া অলপমান ৰিফাইন তেল আৰু এইখিনি মই এতিয়া ভালদৰে চাৰিওফালে সানি ল'ম যাতে কেকৰ মিশ্ৰণটো লাগি নধৰে। এয়া ৰিফাইন তেলখিনি ভালদৰে সানা হৈ গৈছে। এতিয়া মই ইয়াত অলপমান ময়দা ছটিয়াই দিছোঁ আৰু ভালদৰে চাৰিওফালে সানি ল'ম। এয়া ময়দাখিনি চচপেনটোত ভালদৰে সানা হৈ গৈছে। এতিয়া মই ইয়াত কেক বনাবৰ বাবে লোৱা মিশ্ৰণখিনি দি দিম। এতিয়া মই এইখিনি অলপমান এনেদৰে থেকেচি দিছোঁ যাতে ইয়াত এয়াৰ বাবলছ ৰৈ নাযায়। এতিয়া এয়া কেক বনাবৰ বাবে ৰেডি হৈ গ'ল। মই এনেদৰে কাজু আৰু খিচমিচেৰে সজাই দিছোঁ। মই গেছত এনেদৰে ঢাকোন লগাই কেৰাহী এখন দি দিছিলোঁ আৰু এইটো মই 10 মিনিটৰ বাবে প্ৰিহিট হ'বৰ বাবে ৰাখি দিছিলোঁ আৰু তাত দিছিলোঁ এনেকুৱা এডাল ষ্টেণ্ড। আৰু এতিয়া মই ইয়াত কেকৰ চচপেনটো দি দিছোঁ আৰু এইটো মই এখন চিচাৰ ঢাকোন লগাই 45 মিনিটৰ বাবে ৰাখি দিম আৰু জুইটো মই দিম ল' টু মিডিয়াম কৰি। 40 মিনিটৰ পাছত মই ঢাকনিখন এতিয়া গুচাই দিছোঁ আৰু এতিয়া মই এনেদৰে টুথপিক এডালৰ সহায়ত কেকটো চেক কৰি চাইছোঁ। এয়া দেখিছেনে, অলপমানো কেক ইয়াত লাগি অহা নাই, তাৰ মানে মোৰ কেকটো ৰেডি হৈ গৈছে। আৰু এতিয়া মই কেকটো পুনৰাই ঢাকোন লগাই ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। কেকটো ঠাণ্ডা হোৱাৰ পাছত মই এতিয়া চচপেনটোৰ পৰা উলিয়াই লৈছোঁ। এয়া মোৰ কেক ৰেডি হৈ গ'ল। দেখিছেনে কিমান স্পঞ্জি হৈছে। বলক এতিয়া মই কেকটো কাটি দেখুৱাম। ভিডিঅ'টো কেনে লাগিল জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। আজিলৈ আহিছোঁ, বাই বাই।